এইটো বছৰত অলৰেডি 4খন চিনেমা বনোৱাৰ পিছত অক্ষয় কুমাৰে নিজৰ 5 নম্বৰ চিনেমালৈ অলৰেডি থিয়েটাৰত হাজিৰ হৈছে। আগৰ 4খন আছিল বচ্চন পাণ্ডে, সম্ৰাট পৃথ্বীৰাজ, ৰক্ষাবন্ধন আৰু কাঠপুতলি। আৰু এই 4খনে আছিল ফ্লপ। এতিয়া আহিছোঁ ৰামসেতুৰ বিষয়ে ক'বলৈ। এইখন কেনেকুৱা হৈছে আহক জানি লওঁ। চিনেমাখনৰ কাহিনীটো হৈছে ৰ'ব চিন্তা কৰিব নালাগে, মই গোটেই কাহিনীটো নকওঁ। চিনেমাখন অলমষ্ট 2.5 ঘণ্টা। কাহিনীটো হ'ল ৰামসেতুক লৈ। ভগৱান শ্ৰীৰামে লংকালৈ যাবলৈ যিটো সেতু বনাইছিল সেই সেতুৰ অস্তিত্বৰ ওপৰতে কাহিনীটো ঘূৰি থাকে। ৰামসেতুৰ ইতিহাসৰ ওপৰত এই চিনেমাত প্ৰশ্ন কৰে আৰু ইয়াৰ উত্তৰো চিনেমাখনতে দিয়া হয়। কাহিনীটো হ'ল এটা কোম্পানীয়ে দেশৰ বিকাশৰ বাবে এই সেতু ভাঙিব বিচাৰে। सरकार ने सुप्रीम कोर्ट से राम सेतु को तोड़ने की इजाजत मांगी है। কিন্তু ৰামসেতুৰ ওপৰত থকা আস্থা আৰু ইয়াৰ অস্তিত্বৰ প্ৰমাণৰ বাবে যুঁজি থকা ইয়াৰ মেইন কেৰেক্টাৰ ডক্টৰ আৰিয়ান। সেই কোম্পানীটোৱে প্ৰথমে ডক্টৰ আৰিয়ানক নিজৰ ফাইদাৰ বাবে ব্যৱহাৰ কৰে। পিছলৈ যেতিয়া আৰিয়ানে তাৰ বিৰুদ্ধে থিয় হয় তেতিয়া কোম্পানীয়ে ডক্টৰ আৰিয়ানক মাৰিব বিচাৰে। আৰু এনেকৈ কাহিনীটো চলি থাকে। আৰু শেষলৈ কি হয় চাবৰ কাৰণে আপুনি চিনেমাখন চাব লাগিব, মই নকওঁ গোটেইখিনি। এতিয়া মই ক'ম চিনেমাখনৰ পজিটিভ আৰু নিগেটিভ দিশৰ বিষয়ে আপোনালোকক। চিনেমাখনৰ প্ৰথম নিগেটিভ পইণ্টটো হ'ল ইয়াৰ CGI। প্ৰতিটো একশ্যন চিনত বৰকৈ গ্ৰীণ স্ক্ৰীনৰ ব্যৱহাৰ কৰা হৈছে। চিনেমাখনত এটা চিন আছে য'ত অক্ষয় কুমাৰে এটা চুট পিন্ধে য'ত হাত দুখন মেলা থাকে। ভাই হাতত গ্ৰীণ স্ক্ৰীনৰ ৰিফ্লেকশ্যন দেখা পোৱা যায় লিটাৰেলি। চিনেমাখনৰ দুৰ্বল CGI তেতিয়াই গম পোৱা যায় যেতিয়া ইয়াৰ ৱাইড এংগল শ্বটবোৰ দেখা পোৱা যায়। যেনে ধৰক মৰুভূমিৰ চিন বা আণ্ডাৰ ৱাটাৰ এইবিলাক চিনত ইয়াৰ যে CGI বহুত দুৰ্বল এইটো বহুত ভালকৈ ফুটি উঠে। তাৰোপৰি প্ৰতিটো চিন যেতিয়া কাট কৰিছিল, কাট কৰি এটা চিনৰ পৰা আন এটা চিনলৈ যোৱা ভালকৈ মাৰ্জ কৰা নালাগিল। নেগেটিভ পইণ্ট 2 ফিমেল কেৰেক্টাৰ্ছ। দুয়োটা ফিমেল কেৰেক্টাৰ একদম নকলি আৰু ফ'ৰ্চফুলি চিনেমাখনত এড কৰা যেন লাগিল, জাষ্ট ফৰ গ্লেমাৰ। জেকলিনৰ অভাৰ এক্টিঙৰ কথাটো নকয় বাৰু। আৰু তাইৰ যিটো কথা কোৱাৰ ষ্টাইল নন হিন্দী সেইটো অলপো হজম নহ'ল। জামিতিৰ এইটো মাল আৰু এই ফিল্মখনৰ ফিমেল কেৰেক্টাৰ দুটাৰ ব্যৱহাৰ আজিলৈকে গম নাপালোঁ মই কিয় তাৰমানে। নম্বৰ 3 ভইচ গ্লিচ আৰু ভইচ অভাৰ। নাজানো মই চোৱা ফিল্মখনতে এইটো প্ৰব্লেম আছিল না বাকী সকলোতে আছিল, বাট মই চোৱাখনত এনেকুৱা লাগিল যেন মেইন ডায়লগছখিনি সৰু সৰুকৈ আহিছে আৰু বেকগ্ৰাউণ্ড মিউজিকটো বহুত বেছিকৈ আহিছে। আৰু প্ৰতিবাৰে যেকেবাৰে শ্ৰীৰামৰ নাম লোৱা হয় এনে লাগি আছে যেন ৰামটো আগত মুভিত কোৱা হৈছিল বাট পিছলৈ শ্ৰীটো এড কৰি দিয়া হৈছে ৰেকৰ্ড কৰি কেনে, যাতে কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নহয়। মানে এইটো গম পায় আৰু যে পিছত ৰেকৰ্ড কৰি লগাইছে। ইয়াত যেনেকৈ নিগেটিভ পইণ্ট আছে ইয়াৰ ফিল্মখনৰ পজিটিভ ছাইডো আছে আৰু ইয়াত থকা পজিটিভ কথাখিনিয়ে ইয়াৰ বেয়া দিশখিনিক তল পেলাব পাৰে। প্ৰথম পজিটিভ পইণ্টটো হ'ল সত্যদেৱ AP যিটো কেৰেক্টাৰ প্লে কৰিছে। চিনেমাখনত এওঁ অভিনয় কৰিছে গাইডৰ ৰোলত। অক্ষয় কুমাৰতকৈ কোনো গুণে কম নহয় তো। চিনেমাখনৰ এণ্ডিং আপুনি প্ৰথম হাফতে গম পাই যাব, কিন্তু শেষত যিটো টুইষ্ট আহে ক্লাইমেক্সত সেইটো একদম জবৰদস্ত আছিল, মানে আনএক্সপেক্টেড। আৰু তাৰ বাবে ডাইৰেক্টৰক ধন্যবাদ দিব লাগে। আৰু ভাই পজিটিভ পইণ্টটো চিনেমাখনত কোনো গান নাই। इतनी खुशी मुझे आज तक इतनी खुशी आज तक नहीं हुई। মানে গান নোহোৱাকৈ চিনেমাখন একদমেই ধুনীয়া লাগিছে। পজিটিভ নম্বৰ 3 গুড ষ্টৰি টেলিং। চিনেমাখনত কি হ'ব, আগলৈ কি হ'বলৈ যাই আছে, ক্লাইমেক্সত কি হ'ব আপুনি ফাৰ্ষ্ট হাফতে অনুমান কৰি ল'ব মানে কেনেকুৱা হ'ব। বা তাৰে মাজত যিবোৰ ফেক্টছ দেখায়, এডভেঞ্চাৰ দেখায় সেইবোৰ চাই আপুনি ইয়াৰ বেয়া CGIৰ কথা একদমেই পাহৰি যাব। প্ৰথম ভাগত ইণ্ডিয়াত ৰাম সেতুৰ অস্তিত্বৰ প্ৰমাণ বিচাৰি ফুৰা দেখা যায় আৰু দ্বিতীয় ভাগত শ্ৰীলংকাত ৰাৱণৰ অস্তিত্বৰ প্ৰমাণ বিচাৰে। বাকী অক্ষয় কুমাৰৰ এক্টিং এজ অলৱেজ আগৰ দৰে একো খাচো নহয় একো বেয়াও নহয়, যি তেনে হেনে। বাকী সত্যদেৱে যিটো এক্টিং কৰিছে গোটেই শ্ব'টো তেখেতে নিজৰ নামত কৰি লৈ গৈছে। শেষত এটা কথাই ক'ম, যদি পৰিয়ালৰ লগত এখন ভাল চিনেমা চাব বিচাৰিছে গুড এণ্টাৰটেইনিং তেতিয়াহ'লে চিনেমাখন আপোনাৰ কাৰণে পাৰফেক্ট ধুনীয়াকৈ যায় হলত সপৰিয়ালে চাব পাৰিব। আৰু যদি পইচা পাতি প্ৰব্লেম আছে তেন্তে অলপ ৰখি দিয়ক, এমাজন প্ৰাইমত আহি যাব, একো অসুবিধা নাই। মই দিম এইখন চিনেমা 3.5 আউট অফ 5 ষ্টাৰ। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু এটা শ্বেয়াৰ কৰি দিব।